নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ চেনেল জ্ঞান যোগাৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি আমি টকা পইচাৰ ওপৰত কিছু আলোচনা কৰিম। আমি এটা নিৰ্দিষ্ট সময়ত গৈ টকা পইচা ইনকাম কৰিবৰ বাবে স্কুল কলেজত প্ৰায় 15 পৰা 20 বছৰ ধৰি পঢ়া শুনা কৰোঁ, কিন্তু এই নিৰ্দিষ্ট সময়কণত আমাক কোনো এজন ব্যক্তিয়ে নিশিকায় যে জীৱনত ধন সম্পত্তি কেনেকৈ উপাৰ্জন কৰিব পৰা যায় বা ধনী কেনেকৈ হ'ব পৰা যায়। কিছুমান ধনী ব্যক্তি দিনক দিনে ধনী হৈ গৈ থাকে, তোমালোকে চাগে এই কথা নিশ্চয় লক্ষ্য কৰিছা। লগতে কিছুমান দুখীয়া ব্যক্তি সদায় দুখীয়াই হৈ থাকে। আজি এই কথাবোৰৰ উত্তৰ বিচাৰি মই ৰবাৰ্ট কিয়চাকিৰ এখন সুন্দৰ কিতাপ ৰিচ ডেড পুৱাৰ ডেডৰ কিছুমান কথা তোমালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ। এই কিতাপখনত এজন ল'ৰা অৰ্থাৎ ৰবাৰ্ট নামৰ এজন ল'ৰাৰ লগতে তেওঁৰ দুজন দেউতাক অৰ্থাৎ এজন তেওঁৰ নিজৰ দেউতাক আৰু আনজন তেওঁৰ বন্ধুৰ দেউতাক। নিজৰ দেউতাকজনক পুৱাৰ ডেড আৰু বন্ধুৰ দেউতাকজনক ৰিচ ডেড বুলি কিতাপখনত কৈছে। নিজৰ দেউতাক অৰ্থাৎ পুৱাৰ ডেড এজন শিক্ষক আছিল আৰু তেওঁ PhD পাছ, তেওঁ পেছাত এজন শিক্ষক। আনহাতে ৰিচ ডেড যিজন তেওঁৰ বন্ধুৰ দেউতাক আছিলে তেওঁ 8 পাছ আছিলে। তেওঁ গাঁও অৰ্থাৎ অঞ্চলটোৰ আটাইতকৈ ধনী ব্যক্তি আছিলে। তেওঁ এজন ব্যৱসায়ী আছিলে। দুইজনৰ থিংকিংবোৰ অৰ্থাৎ ভাৱনাবোৰ কিছু বেলেগ বেলেগ ধৰণৰ আছিলে। পুৱাৰ ডেডজনে কয় যে ভালদৰে পঢ়া শুনা কৰা যাতে এটা সময়ত গৈ এটা ডাঙৰ কোম্পানীত চাকৰি কৰিব পাৰা। আনহাতে ৰিচ ডেডজনে কয় যে ভালদৰে পঢ়া শুনা কৰা যাতে এটা সময়ত গৈ এটা কোম্পানী স্থাপন কৰিব পাৰা আৰু সেই কোম্পানীটোৰ মালিক হ'ব পাৰা। পুৱাৰ ডেডজনে কয় যে দামী বস্তুৰ কথা চিন্তা নকৰিবা, আমি সেইবোৰ ল'বৰ বাবে সক্ষম নহয়। আনহাতে ৰিচ ডেডজনে কয় যে যদি কিবা দামী বস্তু ল'বলৈ বিচৰা তেন্তে চিন্তা কৰা যে কেনেকৈ ইমান পইচা ইনকাম কৰিব পৰা যায় যাতে সেইটো বস্তু ল'ব পাৰি। পুৱাৰ ডেডজনে ক'ৰবাত যদি ভিক্ষাৰী ব্যক্তিক দেখে তেনেহ'লে তেওঁ কয় যে এইবাবেই ভালদৰে পঢ়া যাতে এনে অৱস্থা নহয় তোমাৰ। আনহাতে ৰিচ ডেডজনে কয় যে এইবাবে ভালদৰে পঢ়া যাতে এটা সময়ত গৈ এই ব্যক্তিসকলক সহায় কৰিব পাৰা। এই দুইজন ব্যক্তিৰ ভাৱনাবোৰ চাই পেলাই ৰবাৰ্টে স্থিৰ কৰিলে যে তেওঁ নিজৰ দেউতা অৰ্থাৎ নিজৰ দেউতাক মানে তেওঁ দুইজনকে নিজৰ দেউতাক বুলিয়ে কৈছে, নিজৰ দেউতাক ৰিচ ডেডজনক ফ'ল' কৰিব। আৰু তেওঁ ৰিচ ডেডজনক ফ'ল' কৰি তেওঁক সুধিলে যে ধনী কেনেকৈ হ'ব পাৰি। তেতিয়া ৰিচ ডেডজনে ৰবাৰ্টক কিছুমান কথা কৈছিলে আৰু সেই কথাবোৰ ৰবাৰ্টে ফ'ল' কৰি পেলাই এটা সময়ত গৈ তেওঁ ধনী হ'ব পাৰিলে। ৰিচ ডেডজনে ৰবাৰ্টক কোৱা কথাবোৰৰ ভিতৰত প্ৰথম কথাটো আছিলে তেওঁ ৰবাৰ্টক কৈছিল যে যিসকল ব্যক্তিয়ে ধনৰ বাবে কাম কৰে সেইসকল ব্যক্তি কেতিয়াও ধনী হ'ব নোৱাৰে। আনহাতে যিসকল ব্যক্তিয়ে পইচা অৰ্থাৎ ধনক নিজৰ বাবে কামত লগায় সেইসকল ব্যক্তিয়ে গৈ এটা সময়ত ধনী হ'ব পাৰে। যিহেতু তেওঁলোকে ধনক নিজৰ কামত লগাইছে, যাৰ ফলত তেওঁলোকে নিজে কাম নকৰিলেও তেওঁলোকৰ টকাই তেওঁলোকৰ আৰু টকা উপাৰ্জন কৰি দি থাকে, যাৰ ফলত তেওঁলোক দিনক দিনে ধনী হৈ গৈ থাকে। 2 নম্বৰ কথা, ৰিচ ডেডজনে ৰবাৰ্টক কৈছিল যে সদায় সম্পত্তি ক্ৰয় কৰা, দেনা নহয়। সম্পত্তি আৰু দেনা অৰ্থাৎ যি বস্তুত তুমি পইচা এবাৰ লগালে সেই বস্তুটোৱে তোমাক পইচা ইনকাম কৰি দি থাকে সেই বস্তুটোক সম্পত্তি বুলি কয়। আৰু যি বস্তুটোত তুমি এবাৰ পইচা লগোৱাৰ পিছত আৰু পুনৰবাৰ তুমি তাৰ পৰা কোনো ধৰণৰ পইচা ইনকাম নহয়, আনকি সেই বস্তুটোত তোমাৰ আৰু পকেটৰ পৰা পইচা গৈ থাকে, সেইটোক দেনা বুলি কয়। ৰিচ ডেডজনে ৰবাৰ্টক কৈছে যে সদায় সম্পত্তিত পইচা ইনভেষ্ট কৰা, দেনাত নকৰিবা। যিটো দুখীয়া ব্যক্তিসকলে ডাঙৰ ভুল কৰে যে তেওঁলোকে নিজৰ দেনাবোৰকে সম্পত্তি বুলি ভাবি তেওঁলোকে তাত টকা ইনভেষ্ট কৰে, যাৰ ফলত তেওঁলোক সদায় দুখীয়াই হৈ থাকে। 3 নম্বৰ কথা, ৰিচ ডেডজনে ৰবাৰ্টক কৈছিল যে সদায় পেছিভ ইনকাম জেনেৰেট কৰিবলৈ যত্ন কৰা। পেছিভ ইনকাম অৰ্থাৎ
ইনকাম দুই প্ৰকাৰৰ থাকে। এটা হৈছে এক্টিভ ইনকাম, এটা হৈছে পেছিভ ইনকাম। এক্টিভ ইনকাম মানে যিটো ইনকাম মানে যেতিয়ালৈকে তুমি কোনো এটা বস্তুৰ ওপৰত কাম কৰি থাকিবা আৰু কাম কৰি থকালৈকে যেতিয়ালৈকে সেই বস্তুটোৱে তোমাক পইচা দিব তাক কয় এক্টিভ ইনকাম। আৰু পেছিভ ইনকাম কয় যেতিয়া তুমি কিবা এটা বস্তুৰ ওপৰত এটা নিৰ্দিষ্ট সময়লৈকে কাম কৰিবা কিন্তু তাৰ তুমি কাম কৰাৰ পিছতো যাতে সেই বস্তুটোৱে তোমাক পইচা দি থাকে তেতিয়া তাক পেছিভ ইনকাম বুলি কয়। যেনে ধৰা তুমি এখন কিতাপ লিখিছা আৰু কিতাপখন তুমি পাব্লিছ কৰিলা, সেই তেতিয়ালৈকে তোমাৰ কষ্ট হ'ব, কিন্তু পাব্লিছ কৰাৰ পিছত যেতিয়া তোমাৰ সেই কিতাপখন চেল গৈ থাকিব তুমি তাৰ পৰা কিছু পৰিমাণৰ হ'লেও ইনকাম এটা তোমাৰ সদায় হৈ থাকিব, যিটোক কয় পেছিভ ইনকাম। আৰু ৰিচ ডেডজনে কৈছে যে ৰবাৰ্টক কৈছে যে সদায় পেছিভ ইনকাম জেনেৰেট কৰিবলৈ যত্ন কৰা। এই তিনিটা কথাই এজন ধনী ব্যক্তি আৰু এজন দুখীয়া ব্যক্তিক ডিফাৰেণ্ট কৰি তোলে বুলি ৰিচ ডেডজনে ৰবাৰ্টক বুজাইছিলে। যদি এই কথাখিনি শুনি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা। লগতে তোমাৰ কোনোবা প্ৰিয় যদি ধনী হোৱাটো তুমি বিচৰা তেনেহ'লে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰা। আৰু এনেধৰণৰ কিতাপৰ বিষয়ে বা মহান ব্যক্তিসকলৰ বিষয়ে ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। লগতে বেল আইকনটো বজাবলৈ নাপাহৰিবা। ধন্যবাদেৰে জয় আই অসম।